हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल राकिबुल इस्लाम। तो আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। থাম্বনেইলটো চাই গমে পাইছে যে আজি কোনটো বিষয়ে আলোচনা কৰিম। হয়, কাস্টম ইউআরএল। আপোনাৰ চেনেলটোত যদি 100 সাবস্ক্রাইবার হৈছে তেনেহলে আপুনি এই কাস্টম ইউআরএল ইনেবল কৰিব পাৰিব। কাস্টম ইউআরএল কি জানেনে? কাস্টম ইউআরএল হল যদি আপুনি আপোনাৰ চেনেলটো আপোনাৰ ফ্ৰেণ্ডক যদি শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে আপোনাৰ চেনেলত গৈ যেতিয়া আপুনি আপোনাৰ চেনেলটোৰ লিংকটো কপি কৰে তেতিয়া সেই চেনেলটোৰ লিংকটো এনেকুৱা ধৰণৰ হয় www.youtube.com/snell/qbtc1cp এনেকুৱা ধৰণৰ হয়। যদি আপুনি আপোনাৰ চেনেলটোত কাস্টম ইউআরএল ইনেবল কৰে তেনেহলে আপোনাৰ নিজৰ ইচ্ছা মতে আপোনাৰ চেনেলটোৰ লিংকটো বনাব পাৰিব। তো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেনেহলে এতিয়া লাল সাবস্ক্রাইব বাটনটো টিপি সাবস্ক্রাইব কৰি কাষত থকা অল নোটিফিকেশনটো অন কৰি দিব। তেতিয়াহলে কি হ'ব, মই যেতিয়া ভিডিও আপলোড কৰিম আপুনি সোনকালে পাই যাব। তো বলক আমি এইটো মোবাইলৰ স্ক্ৰিনত গৈ আপোনালোকক দেখুৱাওঁ আৰু কি লাগিব। তো বলক মোবাইলৰ স্ক্ৰিনত যাওঁ। এতিয়া চেনেলটোত কি লাগিব? কাস্টম ইউআরএল ইনেবল কৰিবলৈ have 100 or more subscriber, be at last 30 days old। আপোনাৰ চেনেলটো 30 দিনৰ পুৰণি হ'ব লাগিব। have an uploaded photo as a channel icon। আপোনাৰ চেনেল আইকনত ফটো দিব লাগিব। have upload channel art। আপোনাৰ চেনেলটোত আৰ্ট থাকিব লাগিব যেটো আমি ব্যানাৰ বুলি কওঁ। তো ফ্ৰেন্ডস, আপোনাৰ চেনেলটোৰ কাস্টম ইউআরএল ইনেবল কৰিবলৈ হলে আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব লাগিব। তাৰ পিছত ইয়াত ইউটিউব বুলি অপচন আছে। ইউটিউবত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহি যাব। তাৰ পিছত ৰব অলপ লোডিং লৈ আছে, ইন্টাৰনেট স্লো। তো তাৰ পিছত আপোনালোকে থ্ৰী ডটত ক্লিক কৰি আপুনি এইটো ডেস্কটপ সেট কৰি ল'ব। ডেস্কটপ সেট কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহি যাব। তাৰ পিছত অলপ জুম ইন কৰি ইয়াত আপোনাৰ চেনেলটোৰ লোগো আহি যাব। এই চেনেলটোৰ লোগোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি গৈছে। তাৰ পিছত ইয়াত লেখা আছে ইউৰ চেনেল। তো ইয়াত ক্লিক কৰি দেব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব। তাৰ পিছত আপোনালোকে চাব পাৰে যে মোৰ 109 সাবস্ক্রাইবার হৈছে, মানে 100 সাবস্ক্রাইব ক্ৰছ কৰিছে। তো এই চেনেলটোত কাস্টম ইউআরএল ইনেবল হ'ব। তো আপোনালোকে ইউটিউব ষ্টুডিঅ'ত যাব। ইউটিউব ষ্টুডিঅ'ত যোৱাৰ লগে লগে ৰব অলপ লোডিং মাৰি আছে। তাৰ আপোনালোকে অলপো স্কিপ নকৰিব, কিয়নো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছোঁ। তো প্লিজ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু তলত থকা লাল সাবস্ক্রাইব বাটনটোত ক্লিক কৰি সাবস্ক্রাইব কৰি দিয়ক। তো অকণো স্কিপ নকৰিব, এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব। তেতিয়াহে বুজি পাব। তাৰপিছত আপোনালোকে একেবাৰে তলত ইয়াত চাব পাৰে যে সেটিং অপশন আছে। এই সেটিংৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব। তাৰপিছত ইয়াত লিখা আছে চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব। বেসিক ইনফৰমেশন, এডভান্স সেটিং, ব্র্যান্ডিং, ফিউচাৰ এলিজিবিলিটি। ইয়াত ক্লিক কৰিব ফিউচাৰ এলিজিবিলিটি। তাৰপিছত ইয়াত ব্লু কালাৰৰ লিখা আছে যে স্ট্যাটাস এণ্ড ফিউচাৰ। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ চেনেলটোৰ সকলো ফিউচাৰ দেখুৱাই দিব। তো আপোনাৰ কপিৰাইট ষ্ট্ৰাইক, কমিউনিটি গাইডলাইন এনেকুৱা ধৰণৰ সকলো দেখুৱাই দিব। তো আপোনালোকে অলপ ইয়াত চাব পাৰে যে কাস্টম ইউআরএল
আপুনি যদি কাষ্টম URL ইনেবল কৰিছে ইলিজিবল থাকিব, তো আপুনি ইয়াত ইনেবলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অন্য এটা পেজত লৈ যাব। তো এনে দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি গৈছে। তো আপোনালোকে ইয়াত চাব পাৰে যে ইউজাৰ ID, চেনেল ID, কাষ্টম URL। তো আপোনালোকে এই যে ব্লু কালাৰৰ ক্লেইম ইট হেয়াৰ বুলি লিখা আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকক অন্য এটা পেজলৈ লৈ যাব, য'ত আপুনি আপোনাৰ নিজৰ ইচ্ছামতে আপোনাৰ চেনেলটোৰ লিংক বনাব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰে যে লিখা আছে গেট এ কাষ্টম URL। তো আপোনালোকে ইয়াত আপোনাৰ নিজৰ মতে চেনেল লিংকটো বনাই আপোনাৰ চেনেলটো দেখুৱাত অলপ প্ৰফেশ্যনেল লাগিব। তো মই যি ইউটিউবৰ পৰা যেনেকৈ দিছে মই সেনেকৈ ৰাখিব বিচাৰিছোঁ। তো আপোনালোকে নিজৰ ইচ্ছামতে এইটো দি ল'ব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই।